কিয়নো আৰম্ভণিত আমাৰ যে ছাত্ৰ ছাত্ৰীসকলে আৰম্ভণি গীত গালে সেই গীতৰ লগত আজি যে আমি পঢ়িছোঁ তাক মই দুটা শব্দ লৈ পেলাই কথাটো ক'ব বিচাৰিছোঁ আৰু সেই দুটা শব্দটো আমাৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ আৰম্ভণি গানৰ লগত বহুত সম্পৰ্ক। তেখেতসকলৰ মেইন থিমটো আছিল Ini besar kemudian Defer Dibangun bagi pendemukru B Dan semiloha Yang kedua Jadi Polisa-polisa yang Kita ini Zaha Bapari Deha Bapari Macam Naya Dan kita nanggari Ang Bekuna Lalani Pung Di Solo Baca Pung lagi This is very important for everyone as a human being. Be mengenai sedang mulaur tangna tanai humanity henai main being social element henai masa sentence yang semula. Kini scientist, kini kanlai Gini बुंथिगिरिफोर बिथांमोना साइन्सआनो जा बा आर्ट्सआनो जा बा कमार्सआनो जा जेखि डिपार्टमेन्टआनो जायाथों माने जेखि जेरावखि थायाथों माने जेखि दुब्लियावनो थायाथों माने अबस्थायाव थायाथों माने बे मोननै सोदोबखौ लानानै मुलुगनि जोबस्रांनाय आरो मुलुगनि दाथाय बे बुस्थुखौ मोननो हायो। That is honesty and responsibility. Boro bukan saduki eban mistarki are diban. Ohomia kobo kotoda aru daitto. Ejon manu hisabe, ejon ব্যক্তি hisabe, moi ji daitto to paisu. Itu খুব সততাৰে কৰা হৈছে। যেনেকি আমাৰ আজিৰ দিনটোলৈকে প্ৰিন্সিপাল অহাকালি একেটা মাৰিয়াৰ পৰা বিদায় আজি বিদায় দিছোঁ কিন্তু কালিৰ পৰাহে বিদায় হ'ব কলেজৰ পৰা একেটাৰ যি দায়িত্ব সততাৰে একেটা 30 বছৰ ধৰি কাম কৰি আহিলে আৰু সেই অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰী সকলো গাৰ্জেন সকলো জাতি জনগোষ্ঠীক সামৰি আপুনি যি ধৰ্মৰে বিশ্বাসী ব্যক্তি নহওক কিয় আমাক চকু মেলিবৰ কাৰণে চকু মেলি চাবৰ কাৰণে সত্যতা আৰু সত্যৰ পথটো দেখুৱাবৰ কাৰণে 30 বছৰমান আমাৰ লগত কাম কৰি আমাক দেখুৱাই আহিলে অনেষ্টি কেনেকুৱা হ'ব লাগে অৰ্থাৎ সততা কেনেকৈ হ'ব লাগে আমি যদি এজন প্ৰিন্সিপাল এজন প্ৰফেসৰ এজন সাহিত্যিক এজন ৰাজনীতিবিদ এজন গাৰ্জেন এজন মেম্বাৰ অফ দ্য গভৰ্নিং বডি এজন ছাত্ৰ বা এজন ছাত্ৰী হৈ পেলাই আমাৰ যি দায়িত্ব ছাত্ৰ হিচাপে যি দায়িত্ব শিক্ষক হিচাপে যি দায়িত্ব গাৰ্জেন হিচাপে যি দায়িত্ব সেই দায়িত্ববোৰ যদি সততাৰে কৰে পৃথিৱী কেতিয়াও ধ্বংস নহ'ব আৰু আমি যে মানৱ যি মানৱ সমাজত অকল এই অঞ্চলৰ কথা মই ক'বলৈ যোৱা নাই আমি যদি মানৱ ব্যৱস্থাটো কেনেকুৱা সেইটো যদি ষ্টাডি কৰোঁ আমি পাবলৈ সক্ষম হওঁ everyone is service including me ময়ো সার্ভিস এটা কাৰণত সার্ভিস হ'ব বিচাৰিছোঁ যেতিয়া ভাত বাঢ়িব একে চিম্পল এক্সাম্পল বা ভোক লাগিব ভোক লগাৰ সময়ত আমাৰ প্ৰিন্সিপাল সাহেবে ভোক লাগিছে নে লগা নাই মই সেইটো গুৰুত্ব নিদিওঁ আমাৰ হায়াৰ ছেকেণ্ডেৰী টুকুৰাদাৰৰ প্ৰিন্সিপাল সাহেব আছে একেতে ভোক লাগিছে নে লগা নাই মই সেইটো নাজানো মোৰ আগৰ ভোকটো কেনেকৈ ভোক আৰু বিলাসটো কেনেকৈ মই সমাপ্ত কৰিবলৈ বা পূৰ্ণ কৰিবলৈ সক্ষম হওঁ
সেইটোহে আগতে বিবেচনা কৰে। এণ্ড দিছ ইজ কল্ড দ্য চেল্ফিছনেছ, যাৰ ফলত আমাক হিউমেন কেৰেক্টাৰত বিং ছ'চিয়েল এনিমেল বুলি কোৱা হৈছে। গতিকে যেনেকেই আমি বৰ্তমান আমাৰ দায়িত্বভাৰ কৰি আহিছোঁ, আমাৰ যি উদ্দেশ্য, এই কলেজখন কৰাত তেখেতে বহুত কষ্ট কৰিলে। এই কলেজখনৰ কাৰণে কেৱল মাত্ৰ কষ্ট নহয়, ইনডাইৰেক্টলি ডাইৰেক্টলি টৰ্চাৰো পাব লগা হৈছে। যি সময়ত কলেজখন স্থাপন কৰা হৈছে আৰু কলেজখন ৰান কৰিবৰ কাৰণে আৰ্থিকভাৱে যেতিয়া ব্যৱস্থাটো বেয়া আছিল, অৱস্থাটো কাহিল আছিল, তেতিয়া আমাৰ কলেজৰ সকলো প্ৰফেচাৰসকলক সামৰি পেলাই প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল আৰু সকলো গভৰ্ণিং বডিৰ মেম্বাৰ আৰু ছাত্ৰ ছাত্ৰীসকলে আমাক সহায় কৰিছিল কলেজখন কেনেকৈ আমি আগুৱাই নিব পাৰোঁ। কেতিয়াবা অফিচিয়েলি আমি খুব ডিপ্ৰেশ্যনত ভুগিছিলোঁ। কলেজখন আগুৱাই নিয়াত বেলেগ বেলেগ কলেজবোৰে আমাক সহায় কৰিবলৈ নাই, অফিচাৰবিলাকে আমাক সহায় কৰিবলৈ নাই। এদিনাখন মই আৰু আমাৰ শংকৰ ব্ৰহ্ম ডাঙৰীয়া যেতিয়া অফিচত গৈছিলোঁ, আমাৰ প্ৰিন্সিপাল চাহাবে তেতিয়া ফিচাৰী ডিপাৰ্টমেণ্টতে কাম কৰি আছিলে। আমাক দুজনক দায়িত্ব দিলে, তোমালোকে গৈ অফিচত এনেকৈ আলোচনা কৰা, কলেজখন যদি কি আমাৰ 15,000কে কিবা এটা দিছিল না ব্ৰহ্ম তেতিয়াৰ সময়ত। আমি যেতিয়া ডাইৰেক্টৰ অফিচত গ'লোঁ, মই এটা হিষ্ট্ৰী ক'ব বিচাৰিছোঁ। আমাক লিখি ক'লে আমাক দুজনক, মোৰ ছোৱালীজনী যদি ইংলিছৰ প্ৰফেচাৰ দিয়ে তেতিয়া মই তোমালোকক সম্পূৰ্ণ কামটো কৰি দিম। নহয়নে ব্ৰহ্ম? কলেজত ডাইৰেক্টৰ অফিচত। তাৰপিছত মই ক'লো সেইটোতো সম্ভৱ নহয়, যদিকে আমাৰ ইংলিছ প্ৰফেচাৰটো কিতাপে হৈ আছে, মানৱতাৰ খাতিৰতো আমাৰ দায়িত্বটো কৰিলে ভাল বুলি। দায়িত্ব সেইটোৰ কাৰণে কৈছোঁ, ৰেছপনচিবিলিটি। আজি আমাৰ প্ৰিন্সিপাল ডক্টৰ ৰঞ্জিত নাৰ্জাৰী ডাঙৰীয়া আজি ৰিটায়াৰ হ'ব, আমাৰ নতুন প্ৰিন্সিপাল আহিব বেনিডিং হাজোৱাৰী। কালি পৰহি আমি ভাইচ প্ৰিন্সিপালে এজন আকৌ চিলেকশ্যন কৰিম গভৰ্ণিং বডিৰ পৰা। এসপ্তাহৰ ভিতৰতে আমি কৰিবলৈ চেষ্টা কৰিম। মই নতুন প্ৰিন্সিপাল যিজনে হ'ব, মই কংগ্ৰেচুলেশ্যন যাচিলোঁ আজি এডভান্সলি। এসপ্তাহৰ ভিতৰতে আমি নতুন ভাইচ প্ৰিন্সিপালক চিলেকশ্যন কৰিম। কিন্তু প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপাল যিসকলে ইয়াত দায়িত্বভাৰ পাব, এখেতসকলৰ ৰেছপনচিবিলিটিটো যেন সততাৰে অনেষ্টি কৰে, সেইটোৱে মোৰ ফালৰ পৰা ব্যক্তিগত অনুৰোধ থাকিব। আৰু ভাৰতবৰ্ষত আমি উন্নত মানদণ্ডৰ শিক্ষা দিব সক্ষম হৈছোঁ বুলি আমি অনুভৱ কৰিবলৈ পাৰিম। আৰু আমাক বা কৈ পেলাই এপ্ৰিচিয়েশ্যন কৰা মানুহ শেষ নহ'ব। যি বস্তুটো আজি আমাৰ ডক্টৰ সন্মানীয় প্ৰিন্সিপাল ৰঞ্জিত নাৰ্জাৰী ডাঙৰীয়াই আমাক স্থাপন কৰি থৈ গ'ল, সেই স্থাপন কৰি থৈ যোৱাটো আমি পাৰ্মানেণ্টলি কেনেকৈ কেৰিয়াৰ কৰিব পাৰোঁ, আগুৱাই দিব পাৰোঁ, সেইটো প্ৰচেষ্টাৰে আমি সকলোৱে ইয়াত পঢ়া সকলো ছাত্ৰ ছাত্ৰীক আজি ছাত্ৰ অহাকালি নাগৰিক হ'ব, সেই নাগৰিকসকলৰ দায়িত্বটো ৰেছপনচিবিলিটিটো আমি বেছি থাকিব, যাৰ অনেষ্টি এটা থাকিব, সেই অনেষ্টিটো আমি ফ'ল' কৰিব লাগিব। গতিকে বহুত থেংক ইউ। এই কলেজখন 30 বছৰ ধৰি খুব কষ্টৰে আপুনি আমাক ইয়াত সহায় কৰি পেলাই স্থাপন কৰি এই মানদণ্ডলৈকে আমাক আগুৱাই লৈ আনিলে, সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ দি পেলাই মোৰ ফালৰ পৰা 30 বছৰৰ কাম কৰাৰ একো দিব নোৱাৰোঁ, তথাপিও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা, আপোনাৰ যি উদ্দেশ্য সেই উদ্দেশ্যটো আপোনাৰ মতে ছাকচেছফুল হৈছে নে হোৱা নাই আমি নাজানো, আমাৰ নজৰত ছাকচেছফুল হৈছে। আৰু তেনেকেই বাকী যিমানখিনি দিন আমি পৃথিৱীত জীয়াই থাকিম, আপোনালৈ অনুৰোধ থাকিব,
আগত যেনেকৈ আপোনাৰ ৰেছপনচিবিলিটিটো আপুনি ৰখাই পেলাই অনেষ্টলি কামটো কৰি আছিল আকৌ কৰি যাব জাতি আৰু এই অঞ্চলৰ আৰু ভাৰতৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰি মোৰ বক্তব্য